নমস্কাৰ মনোৰঞ্জন মজুমদাৰ কথাৰে আজি এটা 1 মিনিটীয়া গল্প আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্লিজ 1 মিনিট খৰচ কৰি মই গল্পটো শুনিব বুলি আশা কৰিলোঁ আৰু যদি শুনি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰিছোঁ। আবেলিৰ সময় নৈখনৰ সিটোৰ ঘাটত বহি মই বৰশী বাই আছোঁ। হঠাতে কাষৰ জোপোহাৰ আঁৰৰ পৰা পানীত কিবা এটা পৰা যেন লাগিল। মই বিশেষ মন নিদি পুনৰ বৰশী পোঙাটোলৈ চালোঁ। তাৰ ঠিক পিছতে দূৰৰ পৰা এদল মানুহৰ হৈ হাল্লা শুনিবলৈ পালোঁ। মানুহখিনি আহি মোৰ কাষ পালেহি। ঐ নয়ন, তই বৰশী বাই আছ, নদীৰ পানীত কোন পৰিল গম পাইছনে? মই ক'লোঁ, নাই মইতো দেখা নাই কোন পৰিলোঁ। তেতিয়া মানুহবোৰে ক'লে, এই যে আমাৰ নন্দবায়নৰ পুতেক, ঘৰৰ পৰা পলাই আহিছিলোঁ। বাপেকে তালৈ ছোৱালী চাই আছিল। পিছে সি ক'লে যে যদি সি মনে বিচৰাজনীৰ সৈতে সংসাৰ কৰিব নাপায় তেন্তে এই নদীৰ পানীতে জাপ দি মৰিব। বাপেকৰো কিবা ফাই উঠিল, পুতেকক ধৰি উৰাই ঘূৰাই পিটিব ধৰিলে। এপাকত বাপেকৰ হাতৰ পৰা সি এৰা খাই আহি নৈ পাৰলৈকে দৌৰি আহিলে আৰু আমিবোৰো বাপেক পুতেকৰ কাজিয়া চাই আছিলোঁ। পিছে আমিও দিলোঁ দৌৰ। পিছে সি যিটো বতাহ গতিত দৌৰ দিলে আমি তৰ্কিবই নোৱাৰিলোঁ আৰু আহি তাক নাপালোহি। এনেতে নন্দবায়ন নদীৰ ঘাটলৈ আহি ৰাউচি জুৰি কান্দিব ধৰিলে। হেৰো চন্দ অৰ্থাৎ বায়নৰ পুতেক, আগতেনো নকলি কিয়? এনেকৈ আওমৰণেৰে মৰিব লাগেনে? তই যাকে বিচাৰ তাকে তোলৈ আনিলোঁ হয়। ঘৈণীয়েকেও আহি বায়নৰ লগত ৰাউচি জুৰি কান্দিব ধৰিলে। কাষৰ জোপোহাখিনিৰ যেন অলপ লৰচৰ হ'ল। জোপোহাৰ আঁৰৰ পৰা চন্দ ওলাই আহিল। হে মই ইয়াতে আছোঁ। পানীখিনি দেখি জাপ মৰা সাহসেই নহ'ল। তেন্তে পানীত সেয়া কি পৰিছিল? মই সুধিলোঁ। সেয়া ৰজত ভিনদৈয়ে আমাৰ ঘৰলৈ অনা পিঠাগুড়িৰ টোপোলাটোহে আছিল। দৌৰ কোবত সেইটো কেনেকৈ মোৰ হাতৰ পৰা এৰা খাই পানীত পৰিল ক'বই নোৱাৰিলোঁ। এয়াই আছিল আজি গল্পটো। ধন্যবাদ শুনাৰ বাবে। আৰু আপোনাৰ কিবা ষ্টৰি থাকিলে আমাৰ চেনেলক যদি দিয়া হয় আমি আবৃত্তি কৰি দিব পাৰোঁ। আৰু যদি ভাল পালে এতিয়া শুনি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।